পালোহি। এফালে আহিয়ে মই মাংস ধুই ল'লোঁ। পুৰা মাংস হয় কিন্তু বহুত টেষ্টি হয় খাবলৈ কাৰণে। আপোনালোকে ভাল পায়নে নাই জনাব কিন্তু। এফালে মানুহজনে আলু পিঁয়াজ কাটি লৈছে আৰু বাকী কৰি আছে। এফালে চাই দিয়া। মিডিয়াম চাইজৰ 5টা পিঁয়াজ কাটি লৈছে, লগতে 3টা বিলাহী মিডিয়াম চাইজৰে হয়, আৰু 2টা আলু কাটি লৈছে, জলকীয়া 3টা, নহৰু সৰু চাইজৰ 2টা, আৰু আদা 1 ইঞ্চি মানৰ দিছে। এই গোটেইখিনি মানুহজনে ৰেডি কৰি লৈছে। এতিয়া তেখেতে বনাব, আপোনালোকক বাকীখিনি দেখাব আৰু তেখেতে। নহৰু আদা জলকীয়াখিনি যে আছিলে এইখিনি থেতেলিয়াই ল'লে। কেৰাহী গৰম হৈ গ'ল, এতিয়া মই মিঠাতেল দি দিম। তেল গৰম হৈ গ'ল, এতিয়া মই তেজপাত আৰু গোটা জিৰা দি দিম। কাটি ৰখা পিঁয়াজখিনি দি দিম। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম ভালদৰে। ইয়াৰ মাজতে মই গৰম মছলাখিনি ভিজাই ল'ম। মই লং লৈছোঁ 4টা, ইলাইচি 5টামান ল'লোঁ, আৰু ডালচেনি মই সৰু সৰু টুকুৰা 5-6টা লৈছোঁ। ডালচেনিটো অলপ বেছিকৈ লাগিব। অলপ টাইম ভিজাই ৰাখিম, অলপ কোমলিলে মই এইটো পাতত পিচি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া মই কাটি ৰখা বিলাহীখিনি দি দিম। ভজা হৈ গ'ল, এতিয়া ধুই ৰখা মাংসখিনি মই দি দিম। থেতেলাই ৰখা আদা নহৰু আৰু কেঁচা জলকীয়াখিনিও দি দিম এতিয়া। কাটি ৰখা আলুখিনিও দি দিম। হালধি গুড়ি 1 চামুচ দিছোঁ। জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, গৰম মছলা গুড়ি 1/2 চামুচ। এতিয়া ভালদৰে ভাজি ল'ম।
ঢাকি দিম। দহ মিনিট মই ঢাকি সিজাই লৈছোঁ আৰু মাজে মাজে মই লৰাই ল'লোঁ। যিহেতু মই গ্ৰেভি বনাম সেইটো কাৰণে মই পানীটো অলপ কম দিছোঁ। পিচি ৰখা গৰম মছলাখিনি এতিয়া দি দিম। মোৰ মাংস হৈ গ'ল। যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ। ধন্যবাদ।